নমস্কাৰ, সকলো ভালে আছে? আজি মই আপোনালোকক ক'বলৈ লৈছোঁ গোলাঘাটৰ এখন ঐতিহ্যমণ্ডিত কলেজ দেৱৰাজ ৰয় কলেজৰ বিষয়ে। এই কলেজখন স্থাপন হৈছিল 1949 চনতে। আহি কলেজখনে এয়া মহাৰজত জয়ন্তী বৰ্ষত ভৰি থলেহি। এই কলেজে এ গ্ৰেড লাভ কৰিছিল, নাকৰ্দাৰ এ গ্ৰেড লাভ কৰিছিল, যিটো বৰ্ষত কটন কলেজৰ এ গ্ৰেড পাইছিল। যেতিয়া গোলাঘাটত এখন কলেজ হ'ব লাগে বুলি প্ৰয়াত অযোধ্য প্ৰসাদ গোস্বামীদেৱে এখন সভাত উত্থাপন কৰিছিল আৰু কেইবাজনো জ্ঞান পিপাসু লোকে, শংকৰ বৰুৱাকে ধৰি কেইবাজনো লোকে যেতিয়া সমৰ্থন কৰিছিল যে হয় গোলাঘাটত এখন কলেজ হ'ব লাগে, তেতিয়া সকলোৰে সন্মুখত এটাই প্ৰশ্ন আহি পৰিছিল যে কলেজ স্থাপন কৰিবলৈ আমি পুঁজি পাম ক'ত? সেই সময়ত টকা 10,000 পোৱাটো এক প্ৰত্যাহ্বান স্বৰূপ আছিল। কাৰণ আচলতে বহুতে কিন্তু বাধাও দিছিল যে কিয় কলেজ হ'ব লাগে। আচলতে মানুহখিনি তেতিয়া সেই সময়ত শিক্ষাৰ কাৰণে ইমান বেছি মানে গোলাঘাটতে এখন কলেজ হ'ব লাগে বুলি ইমান বেছি আগ্ৰহী নাছিল। তেনে এক সন্ধিক্ষণতে বগীতৰা বাগানৰ স্বত্বাধিকাৰ সুৰেন্দ্ৰনাথ ৰয়ে তেওঁৰ পিতৃ দেৱৰাজ ৰয়ৰ স্মৃতিত 1 লাখ টকা দিলে। আৰু সেই 1 লাখ টকাৰ কাৰণেই এই উদ্যমীসকলে, এই উদ্যোগী পুৰুষসকলে আৰু বেছি উদ্যম পালে কলেজ স্থাপনৰ বাবে। আৰু কলেজ স্থাপন হ'ল, হৈ আহি আজি এয়া মহাৰজত জয়ন্তী বৰ্ষত ভৰি থলে। যোৱা 1 ছেপ্টেম্বৰ দিনা এই মহাৰজত জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰা হ'ল। সেইদিনা লোৱা কাৰ্যসূচী কেইবাটাৰ ভিতৰত এটা কাৰ্যসূচী আছিল কলেজ প্ৰাংগণৰ খোলা মৈদানত থকা দেৱৰাজ ৰয়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ। তাত অধ্যাপক বিভিন্নজনে ভাগ লোৱাৰ লগতে কলেজৰ অধ্যক্ষ মাননীয় জয়ন্ত বাৰুকিয়াল ডাঙৰীয়া আৰু সুৰেন্দ্ৰনাথ ৰয়ৰ পুত্ৰ সমীৰ ৰয়, সুধীৰ ৰয়, জীয়েক ইৰাণী আৰু নাতি পৃথ্বীৰাজেও ভাগ লয়, অংশগ্ৰহণ কৰে। তেওঁলোকৰ ককা আজোককাৰ শ্ৰীচৰণত, যদিও আৱক্ষ মূৰ্তি, মই শ্ৰীচৰণ বুলিয়ে কৈছোঁ, মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। আমিও কৰোঁ। আৰু সেইদিনা হোৱা অন্য কিছুমান কাৰ্যসূচীত ভাগ ল'বলৈ মাননীয় মন্ত্ৰী ডাঙৰীয়ানী, গোলাঘাটৰ বিধায়িকা মন্ত্ৰী অজন্তা নায়ক ডাঙৰীয়ানো উপস্থিত থাকি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেখেতে এটা মানে সভাত ভাগ লোৱাৰ উপৰিও এটা স্থায়ী নিৰ্মাণ কাৰ্যৰ শিলান্যাস কৰি থৈ যায় আৰু কলেজৰ উন্নয়নৰ বাবে তেওঁ এটা শকত পুঁজি ঘোষণাও কৰি থৈ যায়। আহকচোন আমি অকণমান চাওঁগৈ সেইদিনাখনৰ কাৰ্যসূচী।